হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকক পুনৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আমি দুইজন ভালেই আছোঁ ফাৰ্ষ্ট ব্লগটো আশা নকৰাকৈ 400 ভিউজ পাৰ হৈ গৈছে আমি ভাবিছিলোঁ 80টা 90টামান হ'ব বুলি কিন্তু ভাল লাগিছে 400 পাৰ হৈ গৈছে সেইকাৰণে আপোনালোকৰ উৎসাহবিলাক পাই পিনে আজি পুনৰ এটা ভিডিঅ' মানে দিবলৈ চেষ্টা কৰিছোঁ ওলাই যাম অকণমান আপোনালোককো দেখুৱাম ক'লৈ যাম নাজানো কিন্তু ওলাই গৈছোঁ আৰু আমি দুজন তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আহি থাকোঁতে এতিয়া ৰাস্তাত সিদ্ধান্ত ল'লোঁ যে আমি বোলে দিল্লীঘাট যাম আপোনালোকে দেখিছেই চাগে দিল্লীঘাট কিন্তু ওচৰে পাজৰে আৰু যাবলগীয়া তেনেকৈ ঠাইও নাই আৰু সময় বহুত আমাৰ হাতত কম আছে কাৰণ এতিয়া আন্ধাৰ হোৱাৰ আগতে আমি গৈ আহিলে আপোনালোকেও দেখিবলৈ পাব ভিডিঅ'টো তো আমি সেইটোৱে ভাবিছোঁ ওচৰতে ক'ৰবাত যাওঁ আৰু একচুৱেলি আমি এনেহে ওলাই আহিছোঁ বেলেগ একো কাম নাই বাৰু তেনেকৈ তো ভাবিলোঁ এইটোৱে কিবা এটা ব্লগ বনাই দিওঁ আৰু প্ৰথমতে আমি এনেকৈ ওচৰে পাজৰে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম কাৰণ দূৰলৈতো পুটুককৈ যাব নোৱাৰোঁ আৰু লাহে লাহে আপোনালোকে ছাপোৰ্ট কৰি যাব আশা কৰোঁ কৰিব আৰু কৰিছেও ফাৰ্ষ্ট ব্লগত 400টা ভিউজ তোমাৰ কেনেকুৱা লাগিছে ভালে মই বহুত ভাল মানে আশা কৰা নাছিলোঁ ইমানখিনি যে হ'ব বুলি তথাপিও ইমানখিনি যে পালোঁ সেয়াই বহুত আৰু আপোনালোকে আশীৰ্বাদ দি যাওক যাতে ভৱিষ্যত দিনত আমি আৰু ভাল ভাল ভিডিঅ' লৈ আপোনালোকৰ আগত আহিব পাৰোঁ সেইটোৱে আৰু কিনো বহুত আশাবাদী আমি আপোনালোকে আমাক সহায় কৰিব ভিডিঅ'বিলাক নতুনকৈ আৰম্ভ কৰিছোঁ গতিকে কেনেকুৱা ধৰণৰ ভিডিঅ' দিম কণ্টেণ্ট কেনেকুৱা ল'ম মানে ভাবিবলৈ অকণমান অসুবিধা হৈছে যিহেতু প্ৰথম আপোনালোকে যদি কিবা আপোনালোকৰ ভাল আইডিয়া আছে তেন্তে কমেণ্টত জনাব যে কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে ভাল হয় কি কৰিলে ভাল হয় আপোনালোকৰ কমেণ্টবিলাক পাই ভাল লাগিব মানে হয় নে বাৰু যিহেতু আমি মানে নাজানিছোঁ ন এতিয়া প্ৰথম কি বনাম কি নবনাম এনেকুৱা হৈ গৈছে মানে সেইকাৰণে আপোনালোকে পাৰিলে মানে আমাক জনাব আৰু কেনেকুৱা পায় কি কেনেকুৱা ভিডিঅ' দিলে ভাল লাগিব তো সেইখিনি আপোনালোকে জনাব আমি সেইখিনি চেষ্টা কৰিম যিমানখিনি পাৰোঁ আমি যাব লাগিব লেফ্ট সাইডত তো লেফ্ট সাইডত গ'লেহে আমি পামগৈ দিল্লীঘাট এইটো ৰাস্তা দিল্লীঘাট এইফালে পাহাৰ চাৰিওফালে বৰ ধুনীয়া বতাহজাক দি আছে দেখোন ৰ'বা এইফালে চাওক মানুহবোৰ ইয়াত একচুৱেলি আহে গধূলি সময়ত ইয়াৰ বতাহজাক খাবলৈ আহে একচুৱেলি বহুত ধুনীয়া বতাহ দি থাকে ইয়াত মিষ্টাৰ এণ্ড মিছেছ ব্লগছ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ভিডিঅ'খিনি ভালকৈ চাব আৰু যদি নতুন কণ্টেণ্ট আনিবলগীয়া হয় আপোনালোকে ক'ব আমি চেষ্টা কৰিম
আহিলোঁ, কিন্তু আমি আপোনাক দেখাব নোৱাৰিলোঁ কাৰণ কেলৈ আন্ধাৰ হৈছিলে, ৰাস্তাটো আন্ধাৰ। আৰু এতিয়া আমি এনেকৈ আহি পালোহি বেগেটি চাৰিআলি। তো প্ৰথম কথাটো হ'ল কি ইমানখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ আন্ধাৰ হৈ গ'ল। দিল্লীঘাটলৈ যাওঁতে আমাৰ টাইমটো একচুৱেলি আমি বহুত লেটকৈ গ'লোঁ। তো সেইটো কাৰণে বেয়া নাপাব আপোনালোকে, খালি ভিডিঅ'টো যিমানখিনি দিব পাৰিছোঁ সেইখিনি আপোনালোকে চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।